নমস্কাৰ বন্ধুসকল। জীৱনত সফল হোৱাটো কোনেনো আশা নকৰে, কিন্তু তথাপিও কিছু ব্যক্তিৰ হাতত কেৱল অসফলতাহে ধৰা দিয়ে। সফল আৰু অসফল ব্যক্তিৰ মাজত এনে কি অন্তৰ থাকে, যাৰ বাবে কিছু লোকে সফলতাৰ মুখ দেখে আৰু কিছু সংখ্যক বিফল হয়? এই প্ৰশ্নৰ উত্তৰ পাবলৈ আমি এজন সফল আৰু এজন অসফল ব্যক্তিৰ ডেইলি ৰুটিন, তেওঁলোকৰ অভ্যাস আৰু চিন্তা পদ্ধতিৰ বিষয়ে ভালদৰে লক্ষ্য কৰিব লাগিব। এজন ব্যক্তি সফল বা বিফল হোৱাত এই তিনিটা বস্তুৰ যথেষ্ট অৰিহণা থাকে। যেনেকৈ আমাৰ চিন্তাধাৰা হ'ব, তেনেকৈ আমাৰ অভ্যাস হ'ব। যেনেকৈ আমাৰ অভ্যাস হ'ব, তেনেকৈ আমাৰ ডেইলি ৰুটিন হ'ব। যেনেকৈ আমাৰ ডেইলি ৰুটিন হ'ব, তেনেকুৱা পৰিণামে আমি আমাৰ জীৱনত লাভ কৰিম। ভাল পৰিণামে আমাক সফল বনাব আৰু বেয়া পৰিণামে আমাক বিফল বনাব। গতিকে ব্যক্তিৰ চিন্তা পদ্ধতি, অৰ্থাৎ আমাৰ চিন্তাধাৰা, ভাৱধাৰা, বিচাৰধাৰাই আমি সফল বা বিফল হোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এতিয়া যদি আমি সফল ব্যক্তি হ'বলৈ হয়, তেন্তে আমি প্ৰথমে আমাৰ বিচাৰধাৰা ভাল কৰিবই লাগিব। গতিকে বন্ধুসকল, সেইবাবে আমি আজি সফল আৰু বিফল ব্যক্তিসকলৰ চিন্তাধাৰাৰ মাজত যি পাৰ্থক্য থাকে তাক উল্লেখ কৰিব ওলাইছোঁ। আপোনালোকে ভিডিঅ'টি সম্পূৰ্ণকৈ চাওক আৰু সফল ব্যক্তিসকলৰ চিন্তাধাৰাক নিজৰ থিংকিং বনাই লওক আৰু বিফল ব্যক্তিৰ বিচাৰধাৰাৰ পৰা সদায় আঁতৰত থাকিবলৈ চেষ্টা কৰক। সফল ব্যক্তিসকলৰ নিজৰ লক্ষ্যত উপনীত হ'বলৈ এটা ভাল আৰু নিৰ্দিষ্ট পৰিকল্পনা থাকে। অসফল ব্যক্তিৰ লক্ষ্য প্ৰাপ্তিৰ বাবে কোনো নিৰ্দিষ্ট পৰিকল্পনা নাথাকে। সফল ব্যক্তিয়ে সদায় আনৰ কাৰ্যক প্ৰশংসা কৰে। অসফল ব্যক্তিয়ে আনৰ কাৰ্যক ক্ৰিটিচাইজ কৰোঁতে যায়। সফল ব্যক্তিসকলে জীৱনত আগবাঢ়িবৰ বাবে কয়, মই কিবা এটা ভাল কাম কৰিব লাগিব। আনহাতে অসফল ব্যক্তি জীৱনত আগবাঢ়িবৰ বাবে কয়, মোৰ জীৱনত কিবা এটা ভাল অপৰচুনিটি, ভাল সুবিধা আহিব লাগে। সফল ব্যক্তিয়ে নিজৰ বিচাৰ তথা জ্ঞান অন্য ব্যক্তিৰ সৈতে ভাগ বতৰা কৰে। অসফল ব্যক্তিয়ে নিজৰ বিচাৰ তথা জ্ঞান কাৰোৰে সৈতে শ্বেয়াৰ কৰিব নিবিচাৰে। সফল ব্যক্তিয়ে প্ৰত্যেক ব্যক্তি বা প্ৰতিটো ঘটনাৰ পৰা কিবা নহয় কিবা নতুন শিকিবলৈ চেষ্টা কৰি থাকে। অসফল ব্যক্তিয়ে বেলেগৰ পৰা কিবা শিকাৰ একো প্ৰয়োজনেই অনুভৱ নকৰে। তেওঁলোকে নিজে সকলোৱে জানে বুলি ভাবে। সফল ব্যক্তিয়ে নিজৰ সফলতাৰ শ্ৰেয় সেই সকলো ব্যক্তিকে দিয়ে যি কিবা নহয় কিবা প্ৰকাৰে হ'লেও তেওঁক সহায় কৰিছে। অসফল ব্যক্তিয়ে যদি কেতিয়াবা কিবা কামত কোনো প্ৰকাৰে ভাল ফলাফল লাভ কৰেও, তেতিয়া তাৰ শ্ৰেয় কেৱল নিজকে নিজেই দিয়ে। সফল ব্যক্তিসকলৰ যদি কিবা ভুল হৈ যায়, তেন্তে সেই ভুলৰ ৰেছপঞ্চিবিলিটি তেওঁ নিজে লয়। অসফল ব্যক্তিৰ দ্বাৰা ভুল হৈয়ে থাকে আৰু এই ভুলবোৰৰ দুখ তেওঁলোকে বেলেগক দিয়ে। সফল ব্যক্তিসকলৰ ওচৰত প্ৰতিদিনে কৰিবলগীয়া কাৰ্যসমূহৰ এটা প্লেনিং তৈয়াৰ হৈ থাকে। অসফল ব্যক্তিসকলে প্ৰতিদিনে কোনো প্লেনিং নোহোৱাকৈয়ে যিকোনো কাম যিকোনো সময়ত আৰম্ভ কৰাৰ কথা ভাবে। সফল ব্যক্তিসকলে যিকোনো ভাল পৰিৱৰ্তনৰ বাবে সদায় সাজু হৈ থাকে। অসফল ব্যক্তিসকলে জীৱনত যিকোনো ধৰণৰ পৰিৱৰ্তনৰ বাবে সদায় ভয় কৰে। সফল ব্যক্তিসকলে যিকোনো কথা কোৱাৰ আগত এবাৰ হ'লেও ভাবে। অসফল ব্যক্তিসকলে কথা কোৱাৰ পিছতে ভাবে। সফল ব্যক্তিসকলে ভাবেই আহি থকা সময়খিনি কিদৰে সৎ কামত ব্যৱহাৰ কৰা যায়। অসফল ব্যক্তিসকলে ভাবে আহি থকা সময়খিনি কিদৰে কটোৱা যায়। সফল ব্যক্তিসকলে বিভিন্ন ধৰণৰ সমস্যা আৰু ভয় থকা স্বত্বেও নিজৰ কাৰ্যক সফল বনাবলৈ নিৰন্তৰ চেষ্টা চলাই থাকে। অসফল ব্যক্তিসকলে যিকোনো ধৰণৰ ভয় বা সমস্যা দেখাৰ লগে লগে সেই কামটো আধৰুৱাকৈ এৰি দিয়ে। সফল ব্যক্তিসকলে আনতকৈ আগবাঢ়ি যাবৰ বাবে নিজৰ স্পীড বঢ়াই আগবাঢ়ি যায়। আনহাতে অসফল ব্যক্তিসকলে আনতকৈ আগবাঢ়িবৰ বাবে বেলেগক পিছলৈ টানি নিজে আগবাঢ়ি যোৱাৰ কথা ভাবে। সফল ব্যক্তিসকলে নিজৰ ওপৰত আৰু নিজৰ কঠোৰ পৰিশ্ৰমৰ ওপৰত বিশ্বাস কৰে। অসফল ব্যক্তিসকলে নিজৰ ভাগ্যক বিশ্বাস কৰে আৰু বেছিভাগ কামৰ বাবে আনৰ ওপৰত নিৰ্ভৰ কৰি নিজে হাত সাৱটি বহি থাকে। সফল ব্যক্তিসকলে সকলোৰে ভাল হোৱাটো বিচাৰে, সেইবাবে তেওঁলোকক সকলোৱে ভাল পায়। আনহাতে অসফল ব্যক্তিসকলে কেৱল মাত্ৰ নিজৰ ভাল হোৱাটোহে বিচাৰে, সেইবাবে তেওঁলোক সকলোৰে প্ৰিয় বন্ধু হ'ব নোৱাৰে। বন্ধুসকল, আজিৰ এই ভিডিঅ'টিত এইখিনিয়ে।
ভিডিঅ'টি ভাল লাগিলে লাইক কৰিব। ইয়াৰে কোনটো কথা আপোনাৰ জীৱনত শুধৰাব লাগে বুলি ভাবে তাক কমেণ্ট কৰিব তথা এনেধৰণৰ পজিটিভ মটিভেশ্যনেল ভিডিঅ'বোৰ পাই থাকিবৰ বাবে আমাৰ এই চেনেলটি ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। জয় আই অসম।